চৰকাৰে বিনামূলীয়া কিতাপ-পত্ৰ যথেষ্ট যোগান ধৰিছে জিলাসমূহলৈ ধৰিছে যদিও এই বিতৰণৰ ক্ষেত্ৰত আচলতে ছাত্ৰ ছাত্ৰী অনুপাতে সময় অনুসৰি সময়মতে আচলতে কিতাপ আহি প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে এইটো এটা বহুত বিসংগতিমূলক কথা। ইতিমধ্যে ইউনিট পৰীক্ষা আৰম্ভ হ'ব হৈছে। কিছু বিদ্যালয়ত ছাত্ৰ ছাত্ৰী এতিয়াও কিতাপ পাবলৈ বাকী আছে। যথেষ্ট সংখ্যক কিতাপ পাইছে যদিও কিছু বিষয়ৰ ক্ষেত্ৰত 2-1খন ছাবজেক্ট 2-4জন ছাত্ৰৰ ক্ষেত্ৰত পাবলৈ সক্ষম হোৱা নাই। এইখিনিও যাতে চৰকাৰে ব্যৱস্থা কৰে। আচলতে এই বিষয়টো বিদ্যালয় শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ আগতেই মাৰ্চ মাহৰ খুব আৰম্ভণিৰ পৰা মাৰ্চ মাহটোৰ ভিতৰতে বিদ্যালয় কিতাপ বিতৰণ ব্যৱস্থাটো পূৰ্ণাংগ কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত আহ্বান জনাম। কাৰণে ছাত্ৰ ছাত্ৰীক বহাই ভোজন কৰোৱাৰ ব্যৱস্থা নাই। প্ৰতিখন বিদ্যালয়ত একোটাকৈ ভোজনালয়ৰ ব্যৱস্থা চৰকাৰে যদি কৰি দিয়ে সেই বিষয়টো আলোচনা হৈছিল। তেতিয়া ছাত্ৰ ছাত্ৰীসকলে এটা সুস্থ পৰিৱেশত এটা চাফ চিকুণতাৰে তেওঁলোকে এইখিনি গ্ৰহণ কৰিব পাৰিব। ভোজনালয়ৰ ক্ষেত্ৰতো অকণমান চৰকাৰৰ গুৰুত্ব দিবৰ কাৰণে আজি সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা আজি আলোচনা হৈছিলে, আমাৰ MMLSAY যিটো চিকিৎসাজনিত ইঞ্চুৰেঞ্চৰ জৰিয়তে অসমৰ শিক্ষক কৰ্মচাৰীসকলক চিকিৎসা ব্যৱস্থা চৰকাৰে কৰিছে। বৰ্তমান ৰিএম্বাৰ্চমেণ্ট আৰু কেছলেছ দুইটা প্ৰক্ৰিয়াৰ ট্ৰিটমেণ্ট হৈছে। এই ক্ষেত্ৰত কিছু লেকুনা আছে, এইসমূহ দূৰ কৰিবৰ কাৰণে চৰকাৰক আহ্বান জনাম। আমাৰ কেছলেছ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত যিটো IPD ব্যৱস্থাত কেছলেছৰ সুবিধা দিয়া হয়, OPD ব্যৱস্থাটো কেছলেছ কৰিবৰ কাৰণে আমি চৰকাৰলৈ আজিৰ সভাই বিনম্ৰভাৱে আবেদন জনাইছে। আৰু আজিৰ সভাৰ এইটো প্ৰস্তাৱ লোৱা হৈছে যাতে OPD ব্যৱস্থাটো সম্পূৰ্ণ কেছলেছ ব্যৱস্থাটো হয়। চৰকাৰত চিকিৎসাৰ ক্ষেত্ৰত এজন ৰোগীয়ে আৰম্ভণিৰ পৰা শেষলৈ যাতে কোনো লেকুনা নাথাকে আমি চৰকাৰৰ ওচৰত আহ্বান জনাম। আৰু যিহেতু শিক্ষকৰ পইচাৰে এই কেছলেছ ব্যৱস্থাটো চলাই আছে, গতিকে ইয়াক শিক্ষকসকলক চিকিৎসা বা কৰ্মচাৰীসকলক চিকিৎসাৰ সুবিধা দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ কোনো বাধা থাকিব নালাগে। মই সিদিনাও কৈছোঁ, আপোনালোকক আহ্বান জনাইছোঁ, এই ক্ষেত্ৰত যদি কিছু পইচা বেছিকৈ কাটিব লগা হয় তাত আমাৰ শিক্ষক কৰ্মচাৰী হয়তো আপত্তি নাথাকিব, কিন্তু চিকিৎসালয়ত ৰোগীজনে সম্পূৰ্ণ বিনামূলীয়াভাৱে সুবিধা পাব লাগে। এই আবেদনটো আমাৰ চৰকাৰৰ প্ৰতি আছে। এইখিনি কথাই আজিৰ সভাত আমাৰ শিক্ষকসকলৰ যদি কোনোবা পিতৃ মাতৃ মৃত্যু হয়, তেওঁ শ্ৰাদ্ধাদি সম্পন্ন কৰিবৰ কাৰণে আচলতে ছুটি নাপায়। তেওঁ আৰ্ণ লিভ ল'ব লগা হয়। আৰ্ণ লিভ বছৰেকত 15 দিন থাকে। পিতৃ মাতৃ যদি কোনোবা বছৰত একেলগে মৃত্যু হয় কোনোবা এবছৰত, তেতিয়াহ'লে শ্ৰাদ্ধ কৰাবলৈ অসুবিধা হয়। শিক্ষকৰ কোনো ছুটি নাথাকে। বহু সময়ত শিক্ষকসকলে কেতিয়াবা আপোনালোকে দেখিছে আমাৰ হিন্দু শিক্ষকৰ নিয়ম মতে যিটো মূৰত চিটকানি মাৰি অৰ্থাৎ ব্ৰত পালন কৰিও বিদ্যালয়ত উপস্থিতি দিব লগা হয়। প্ৰকৃততে সেই শিক্ষকজনে পাঠদান কৰিব নোৱাৰে। তেওঁ যি ধৰণৰ পোছাকত থাকে, ব্ৰতত থাকে, দেখিবলৈও এটা বিদ্যালয় পৰিৱেশত আপচু হয়। তৎসত্ত্বেও ছুটি নাই কাৰণে শিক্ষকজন তেনেকৈ আহিব লগা হয়। চৰকাৰৰ প্ৰতি আহ্বান জনাম, সকলো শিক্ষক কৰ্মচাৰী পিতৃ মাতৃ যেতিয়া মৃত্যু হয়, বিশেষকৈ তেওঁলোকক পিতৃ মাতৃ শ্ৰাদ্ধা দিয়ে সম্পূৰ্ণ কৰিবৰ কাৰণে আজিৰ সভাই আলোচনা কৰে আৰু 15 দিনৰ বিশেষ ছুটি মঞ্জুৰ কৰিবৰ কাৰণে আমি অসম চৰকাৰলৈ বিনম্ৰভাৱে গুহাৰি জনাইছোঁ।